Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই ময়ূৰিমাই আজি আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই একচুৱেলি গৈ আছোঁ ফেঞ্চি বজাৰ, মোৰ বিয়াৰ যিখিনি মান ধৰা কাপোৰ সেইখিনি কিনিবৰ কাৰণে। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আৰু যদি আপোনালোক নতুন হয় চেনেলটোলৈ দেন ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া চাওক, আমাৰ ঘৰত এপ্ৰিল ফুল ফুলিছে। মায়ে গোটেইখন এইফালে সৰু গাৰ্ডেন এখন কৰি থৈছে আমাৰ বেলকনিত। তো বহুত বেলেগ বেলেগ ফুল ফুলি থাকে, বাট এতিয়া মই আহি দেখিলোঁ এইপাহ ফুলিছে, কি ধুনীয়া লাগিছে। আৰু এয়া মই আহি পালোঁ একচুৱেলি দিগপানী বুলি এখন আছে ফেঞ্চি বজাৰত। মই প্ৰায়ে এইখনৰ পৰাই লওঁ চাদৰ মেখেলা। একচুৱেলি মই ভিডিঅ'টো ইমান ভালকৈ কৰা নহ'ল কিয়নো কাষ্টমাৰ বহুত বেছি আছিলে, বাট ষ্টিল মই ট্ৰাই কৰি চালোঁ কিছুমান। আমি বিশেষকৈ মান ধৰা যিখিনি কাপোৰ দিবলগীয়া আছিলে, মোৰ ৰিলেটিভ কোনোবা যিখিনি আছিল, তেওঁলোকৰ কাৰণে আমি টচৰ কাপোৰেই চাইছিলোঁ। টচ, ডাই টচ আৰু আজিকালি বিভিন্ন ধৰণৰ টচৰ কাপোৰ ওলাইছে, তো সেইবোৰেই চাইছিলোঁ। বিশেষকৈ আমি সেইখিনিয়ে লৈছোঁ একচুৱেলি তেওঁলোকৰ কাৰণে, বেলেগ বেলেগ ধৰণৰ। আৰু এইবোৰ আছিলে আপোনাৰ কটনৰ বহুত ধৰণৰ, তো কেইযোৰমান তাৰো লোৱা হৈছে কাৰণ যিহেতু চবকে একেই দিয়া নহয়। আৰু এইযোৰ মোৰ বিৰাট ভাল লাগিছিল, মায়ে এইযোৰ গিফ্ট কৰিছে মোক। আৰু এইকেইযোৰ আপোনাৰ আছিলে বেলেগ বেলেগ ধৰণৰ মিক্স পাটৰ, এইবোৰ লোৱা হোৱা নাছিল। আমি কটন, বোৱা আৰু ডাই টচতেই লৈছোঁ বিশেষকৈ। আৰু ফাইনেলি আমাৰ আজিখিনি হৈ গ'ল বজাৰখিনি। এয়া দাদাই ফাইনেলি আমাক গাড়ীত উঠাই থৈ আহিবৰ কাৰণে বস্তুখিনি লৈছোঁ, যিহেতু বহুত হেভি হৈছিল, আমি পৰা নাই উঠোতে, মা আৰু মই। আৰু আমি এয়া বজাৰ শেষ কৰি ওলাই দিলোঁ ফেঞ্চিৰ পৰা, কাৰণ অলৰেডি 3টা, 3:30 বাজি গৈছিল আমাৰ, আৰু কাম বেলেগ বেলেগ কামো আছিল। তো আমি ওলাই দিলোঁ। ঘৰ আহি পাই গ'লোঁ আমি ফাইনেলি, বজাৰখিনি নমালোঁ গাড়ীৰ পৰা। আৰু এয়াই আজি ঘৰত আহি পায়েই মায়ে মন কৰিলে যে ফুলকেইজোপা একচুৱেলি শুকাই গৈছে বেলকনিৰ। তো আহিয়েই চিধা মানে পানী দিছে যে ফুলকেইজোপা আজি যিহেতু ৰ'দ আছিলে বহুত শুকাই গৈছে আৰু পানী পোৱা নাই, লেৰেলি গৈছে। তো খুব পানী দিছে ধুনীয়াকৈ, আৰু একদম ফুলি থাকিলে বিৰাট ভাল লাগে এইকেইজোপা। উঠিয়েই দেখা পায় ৰাতিপুৱা মায়ে এইকেইজোপা। ইডালৰ গছ নিবা তোমালোকে? অঁ, লৈ যাম ৰ'ব। এতিয়া গছ কিন্তু প্ৰত্যেক 12 মাহে ফুলি থাকে। অঁ, সেই গাইজ, ফেঞ্চিৰ পৰা আহি একচুৱেলি ইমানেই বেছি ভাগৰ লাগিলে, মই আহিয়ে জাষ্ট ফ্ৰেছ হৈ ভাত খাই শুই গ'লোঁ। আৰু এতিয়া জাষ্ট লাইক 7টা বাজিছে, মই এতিয়া জাষ্ট উঠিছোঁহে। তো ৰেকৰ্ডিংটো একচুৱেলি অথনি কণ্টিনিউ কৰা নহ'ল। আৰু একচুৱেলি কি হ'ল, বস্তুখিনি একচুৱেলি যিহেতু গিফ্ট দিবৰ কাৰণে কিনা হৈছে, তো এতিয়া দেখুৱাই দিলে অলপ বেয়া হয়, বাট মই এইখিনি বস্তু ৰেকৰ্ড কৰি ৰাখিছোঁ। বিয়াৰ পিছত মই সেইখিনি আপোনালোকক গোটেইখিনি শ্বেয়াৰ কৰিম, ক'ৰ পৰা কেনেকৈ কিনা হৈছে যিহেতু। আৰু আজি একচুৱেলি আমাৰ যিখিনি মহিলা মানুহৰ মান ধৰা গিফ্ট আছিল সেইখিনিহে কিনা হ'ল। আৰু যিখিনি আমাৰ জেণ্টছ কেইজন আছে তেওঁলোকৰ কাৰণে নেক্সট উইকমানত যাব লাগিব। বাট একচুৱেলি মোৰ দেউতাৰ যিহেতু মানে অলপ চিনাকি মানুহ আছিল আৰু ইয়াত দোকান কেইখনমান, তো সেইকাৰণে ইমান বেছি প্ৰব্লেম নহ'ল আমাৰ। তো আজি মই সেইখিনি ল'লোঁ। বাকী একচুৱেলি মই ভাবিছোঁ মোৰ মানে আগত আপোনাৰ ভিডিঅ'বোৰ ৰেকৰ্ড কৰা হৈছিল যদিও মোৰ আপলোড কৰা হোৱা নাছিল, বাট এতিয়াৰ পৰা মই অলপ অলপকৈ হ'লেও আপলোড কৰি যাম ভিডিঅ'খিনি। আৰু আপোনাৰ বিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰিপেৰেশ্যন হৈ থাকিব মোৰ ইন ফিউচাৰো, মই সেইখিনিও অলপ অলপকৈ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, যাতে আপোনালোকেও ইন কেছ ফিউচাৰত আপোনালোকৰ কিবা প্লেন থাকিলে আপোনালোকে সেইখিনি হেল্প লৈ অলপ কৰিব পাৰিব। আৰু আমাৰ একচুৱেলি কি হৈছে, মানুহ খুব কম আমাৰ। চ' মই একচুৱেলি মোৰ ঘৰৰ ছাইডৰ বিয়াৰ বজাৰখিনিও চাবলগীয়া হৈছে, প্লাছ তেওঁলোকৰ ফালৰ যিখিনি আছে সেইখিনিও চাবলগীয়া হৈছে। চ' আজি মই একচুৱেলি মোৰ শাহুমাৰ লগতহে গৈছিলোঁ, তো তেওঁ অকলে যিহেতু, তো মই আৰু মা গৈ পেলাই বজাৰখিনি কৰিলোঁ অলপ। চ' সেই তেনেকুৱাই হৈছে, অলপ অলপকৈ আমি ষ্টাৰ্ট কৰি আছোঁ, যিহেতু টাইম আছে অলপ, কিন্তু কাম বহুত আছে আমাৰ। তো তেনেকৈ মানুহ নাই, তো সেইকাৰণে আমি অলপ অলপকৈ ষ্টাৰ্ট কৰিছোঁ। বাকী যদি আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে দেন প্লিজ লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব ভিডিঅ'টো। আকৌ আহি আছোঁ অতি সোনকালে নতুন এটা ভিডিঅ'লৈ। থেংক ইউ।